প্ৰিয় দৰ্শকবৃন্দ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম নৱৰাত্ৰিৰ পূজা অৰ্চনাৰ বিষয়ে। নৱৰাত্ৰিত দুৰ্গা দেৱীৰ 9টা ৰূপ কি কি সেই বিষয়ে আলোচনা কৰা হ'ব আৰু কোন দেৱীয়ে কোন গ্ৰহৰ অশুভ প্ৰভাৱ নাইকিয়া কৰিব পাৰে সেই বিষয়েও আলোচনা কৰা হ'ব। বন্ধুসকল, ভিডিঅ'টিৰ মাজলৈ যোৱাৰ আগতে এটা অনুৰোধ, আপোনালোকে যেন ৰহস্য চেনেলটো ছাবস্ক্ৰাইব কৰি থয়, যাতে পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে নিয়মীয়াকৈ চাই থাকিব পাৰে। তেনেহ'লে বন্ধুসকল, আহক ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ে। প্ৰিয় সুহৃদগণ, এইবাৰ মহালয়া পৰিছে 14 অক্টোবৰ তাৰিখে। মহালয়াৰ পিছদিনাৰ পৰা নৱৰাত্ৰিৰ পূজা আৰম্ভ হয়। মহালয়াৰ দিনা অমাৱস্যা পৰে। অমাৱস্যাৰ পিছদিনা শুক্লা প্ৰতিপদৰ পৰা ক্ৰমানুসাৰে দুৰ্গা দেৱীৰ 9টা ৰূপক পূজা কৰা হ'ব। প্ৰতিপদ, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী এনেকৈ। বহুতৰে অজানা যে বছৰত নৱৰাত্ৰি 4 বাৰৰ বাবে হয়। চ'ত মাহৰ নৱৰাত্ৰি বসন্তৰ নৱৰাত্ৰি হিচাপে উদযাপন কৰা হয় আৰু আহিন মাহৰ নৱৰাত্ৰিক শাৰদীয় নৱৰাত্ৰি বুলি কোৱা হয়। আনহাতে আহাৰ আৰু মাঘৰ নৱৰাত্ৰিক গুপ্ত নৱৰাত্ৰি বুলি গণ্য কৰা হয়। এতিয়া আমি আলোচনা কৰিম নৱৰাত্ৰিত মা দুৰ্গাৰ কোন কোন 9টা ৰূপক পূজা কৰা হয়। প্ৰথম ৰূপটোৰ নাম হৈছে শৈলপুত্ৰী। দুৰ্গাৰ 9টা ৰূপৰ ভিতৰত প্ৰথমটো ৰূপ হৈছে দেৱী শৈলপুত্ৰী, যি চন্দ্ৰক প্ৰতিনিধিত্ব কৰে। দেৱী শৈলপুত্ৰীৰ উপাসনাৰ দ্বাৰা চন্দ্ৰৰ লগত জড়িত দোষ নিবাৰণ হয় বুলি বিশ্বাস কৰা হয়। 2 নম্বৰ ৰূপটো হৈছে ব্ৰহ্মচাৰিণী। নৱৰাত্ৰিৰ দ্বিতীয়টো দিনত দেৱী দুৰ্গাৰ ব্ৰহ্মচাৰিণী ৰূপৰ আৰাধনা কৰা হয়। ব্ৰহ্মা মানে তপস্যা আৰু চাৰিণী মানে আচৰণ কৰাজন। এইদৰে ব্ৰহ্মচাৰিণী মানে তপস্যা কৰাজন। জ্যোতিষশাস্ত্ৰ অনুসৰি ব্ৰহ্মচাৰিণীৰ আশীৰ্বাদত মংগল গ্ৰহৰ নেতিবাচক প্ৰভাৱবোৰ আঁতৰি যায়। 3 নম্বৰতে চন্দ্ৰঘণ্টা ৰূপক পূজা কৰা হয়। দুৰ্গাৰ তৃতীয় শক্তিৰ নাম চন্দ্ৰঘণ্টা। নৱৰাত্ৰি পূজাত তৃতীয় দিনৰ এই পূজাক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। চন্দ্ৰঘণ্টাক শুক্ৰ গ্ৰহৰ নিয়ন্তা বুলি গণ্য কৰা হয়। তেওঁক উপাসনা কৰিলে শুক্ৰ গ্ৰহৰ বেয়া প্ৰভাৱ নাইকিয়া হৈ যায়। 4 নম্বৰটো হৈছে কুষ্মাণ্ডা। নৱৰাত্ৰি পূজাৰ চতুৰ্থ দিনা কুষ্মাণ্ডা দেৱীৰ পূজা কৰা হয়। এই দিনটোত কুষ্মাণ্ডা দেৱীৰ বাবে পুণ্য আৰু শান্ত মনেৰে পূজা কৰ্মত নিয়োজিত হ'ব লাগে। দেৱী কুষ্মাণ্ডাই ভগৱান সূৰ্যৰ পথ প্ৰদৰ্শন কৰে। সেয়েহে তেওঁক উপাসনা কৰি সূৰ্যৰ অশুভ প্ৰভাৱ পৰিহাৰ কৰিব পাৰি বুলি বিশ্বাস কৰা হয়। 5 নম্বৰতে দেৱীৰ ৰূপটো হৈছে স্কন্দমাতা। নৱৰাত্ৰিৰ পঞ্চম দিনটোত স্কন্দমাতাৰ পূজা কৰা হয়। যি মাতৃয়ে পৰিত্ৰাণৰ দুৱাৰ খুলি দিয়ে তেওঁ সুখৰ দাতা। মাতৃয়ে ভক্তসকলৰ সকলো ইচ্ছা পূৰণ কৰে। দেৱী স্কন্দমাতাৰ উপাসনাৰ দ্বাৰা বুধ গ্ৰহৰ সৈতে সম্পৰ্কিত দোষ আৰু অশুভ প্ৰভাৱ পৰিহাৰ কৰা হয়। 6 নম্বৰতে দেৱীৰ ৰূপটো হৈছে কাত্যায়নী। কাত্যায়নী দেৱী পাৰ্বতীৰ আন এটা নাম। যজুৰ্বেদৰ তৈত্তিৰীয় আৰণ্যকত তেওঁৰ প্ৰথম উল্লেখ আছে। মা কাত্যায়নীক উপাসনা কৰি বৃহস্পতি গ্ৰহৰ লগত জড়িত বেয়া প্ৰভাৱ নাইকিয়া কৰাৰ চেষ্টা কৰা হয়। দেৱীৰ 7 নম্বৰ ৰূপটো হৈছে কালৰাত্ৰি। দুৰ্গাৰ সপ্তম শক্তিক কালৰাত্ৰি বুলি জনা যায়। দুৰ্গা পূজাৰ সপ্তম দিনা মা কালৰাত্ৰিক পূজা কৰাৰ নিয়ম আছে। দেৱী কালৰাত্ৰিয়ে শনি গ্ৰহক নিয়ন্ত্ৰণ কৰে আৰু তেওঁৰ উপাসনাৰ দ্বাৰা শনিদেৱৰ অশুভ প্ৰভাৱবোৰ আঁতৰাব পাৰি। 8 নম্বৰ ৰূপটো হৈছে মহাগৌৰী। নৱৰাত্ৰিৰ অষ্টম দিনটোত মহাগৌৰী ৰূপক দেৱীক আৰাধনা কৰা হয়। এই দিনটোৰ বিশেষ তাৎপৰ্য আছে। তেওঁৰ উপাসনাৰ দ্বাৰা ৰাহু গ্ৰহৰ ত্ৰুটি নাইকিয়া কৰিব পাৰি বুলি বিশ্বাস কৰা হয়। আৰু 9 নম্বৰ ৰূপটো হৈছে সিদ্ধিদাত্ৰী। মা দুৰ্গাৰ নৱম শক্তিৰ নাম
সিদ্ধিদাত্ৰী সকলো প্ৰকাৰৰ প্ৰাপ্তি প্ৰদান কৰা এগৰাকী দেৱীৰ ৰূপত তেওঁক পূজা কৰা হয়। দেৱীক ভক্তিৰে আৰাধনা কৰা সাধকে সকলো সিদ্ধি লাভ কৰিব পাৰে। দেৱী সিদ্ধিদাত্ৰীৰ দ্বাৰা কেতু গ্ৰহক নিয়ন্ত্ৰণ কৰা হয়। পূজা অৰ্চনাৰে কেতু গ্ৰহৰ বেয়া প্ৰভাৱ নাশ কৰিব পাৰি। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম। ভিডিঅ'টো যদি ভাল লাগিল আপোনালোকে লাইক এটা নিশ্চয়কৈ কৰি দিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।